Hi friends, welcome back to my YouTube channel. নমস্কাৰ, মই পাপৰি দাস। আজি মই বনাম দুধ কচুৰ পাত ভাজি। মই বাৰু পাত ভাজি কেনেকৈ বনাও চাও আহকচোন। দুধ কচুৰ পাত ভাজি বনাবলৈ মই লৈছো এয়া চাওক কাটি লৈছো দুধ কচুৰ পাত এনেকৈ। ভাজি বনাবলৈ মই লৈছো এয়া পাত, পিয়াজ, জলকীয়া আৰু মছলা লৈছো এয়া আদা, ৰহুন, ধনিয়া আৰু জিৰা জালুক পিছি লৈছো আৰু ভাজিত দিবলৈ এয়া সৰু মাছ ভাজি লৈছো। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এটা গেছত কেৰাহী তুলি দিছো, ইয়াত অলপ তেল দিছো। এইবাৰ আমি ইয়াত পিয়াজ আৰু জলকীয়া দিম। এইখিনি অলপ লৰাই দিব লাগিব। এয়া চাওক পিয়াজ জলকীয়া ভাজি হৈ গ'ল। এতিয়া ইয়াত কচু পাতখিনি দি ল'ম। দিয়া হৈ গ'ল। এইখিনি এতিয়া অলপ লৰাই দিব লাগিব। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিব লাগিব, অলপ হালধি দিব লাগিব আৰু অলপ লৰাই দিব লাগিব। এনেকৈয়ে 2 মিনিটমান লৰাই থাকিব লাগিব। অলপ সময় লৰাই পেলাই ইয়াত মছলাখিনি দি ল'ম। প্ৰথমতে আমি আদা ৰহুন দি ল'ম। এইবাৰ জিৰাখিনি দি ল'ম। অলপ লৰাই দিব লাগিব। অলপ লৰাই পেলাই আমি ধনিয়াখিনি দি ল'ম আৰু মছলা চছলা দি লৰাই দিব লাগিব। এয়া চাওক আমাৰ আধা ভজা হৈ গ'ল আৰু 5 মিনিটমান ভাজিব লাগিব। এইবাৰ আমি মাছখিনি দিম ভাজি থোৱা। এতিয়া মই ইয়াত অলপ পানী দিম। সৰু কবিতে আধা কাপ দিছোঁ। এতিয়া মই ইয়াত 2 মিনিটৰ কাৰণে ঢাকনিখন দি ল'ম। 2 মিনিট হৈ গ'ল। এতিয়া ঢাকনিখন গুচাই দিম। চাওক এনেকৈ লৰাই দিব লাগিব। ভাজি প্ৰায় হ'লেই আৰু অলপ ভাজিব লাগিব, হ'বই আৰু। মোৰ ভাজি হৈ গ'ল। এয়া চাওক এনেকুৱা ভাজি খাবলৈ বৰ টেষ্টি। আপোনালোকৰ ঘৰত বনাই খাবচোন। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।